হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখন চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায় আৰু সোমবাৰৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে প্ৰীতিহেঁতে যে বিনোদৰ পৰা যেনে তেনে বাচিছে বুলি নিশাই সীমান্তক ফোন কৰে আৰু আজি সীমান্তই খেদি খেদি বিনোদনহেঁতক ধৰি লকআপত ভৰাই থ'ব আৰু আনফালে অৰূপ আৰু মাজনীয়ে নিশাহেঁতৰ ঘৰলৈ অৰূপহেঁতৰ ঘৰত এদিন ভাত খুৱাবলৈ মাক জীয়েকক মাতিবলৈ যাব। বন্ধুসকল, আপোনালোকে বাৰু এতিয়া এই সম্পৰ্কে কি ভাবে? অৰূপে প্ৰীতিক লগ পাবনে? আৰু যদিও লগ নেপায়, ৰুমৰ ভিতৰ ৱালত এৰাই থোৱা প্ৰীতিৰ ফটোবোৰ দেখি নিশাৰ মাকে যে অৰূপৰ প্ৰীতিজনী বুলি গম পাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখনৰ সোমবাৰৰ সম্পূৰ্ণ খণ্ডটি। বন্ধুসকল, এই ধাৰাবাহিকখন চাই যদিহে ভাল পায় তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ বাবে।